আকৌ ক'লে আমি মানে আৰু দাদাই কৈছে যেতিয়া আমাৰ অসমৰ এজন ইমান দিগ্গজ মানুহ যাক নামেই পৰিচয় অসমখন তেওঁৰ ছিংগাপুৰ যোৱাৰ আগতে জুবিন দাই এখন চেলুনত চুলি কটাইছিলে আৰু যিজন যুৱকে জুবিন দাৰ চুলি কাটিছিলে সেই যুৱকজনে নিজকে ভাগ্যৱান বুলি গৌৰৱ কৰিছে আৰু সেই যুৱকজনে জুবিন দাৰ লগত কি কি কথা পাতিলে আৰু জুবিন দাইনো কি কথা তেখেতক কৈ থৈ গ'ল জুবিন দাক লগ পাই কিমান যে আনন্দিত হ'ল সেই চেলুনৰ সকলো কৰ্মকৰ্তাসকলে আপোনালোকে এই ভিডিঅ'টোত শুনকচোন আৰু তেখেতে জুবিন দাই কি কথা কৈ গৈছিলে সেই চেলুনখনত বহি এই যুৱকজনে আপোনালোকৰ আগত কথাখিনি দাঙি ধৰিব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু সেইখন সৌভাগ্য মোৰ হ'ল বাৰু সেইটো আছিলে কপালত আৰু লাষ্ট টাইম দাদাৰ লগত এনেকুৱাকৈ মিট কৰা বা সেইদিনাখন মই আকৌ আমাৰ বছকো লৈ গৈছিলোঁ কাৰণ মইতো মানে আগৰ পৰাই কাটি থাকোঁতো মোৰো মানে সেইদিনাখন কিবা মনত আহিলে আজি ছাৰক লৈ যাওঁ ছাৰটো নাযায় ফিজিকেলি মিট নহয় সেনেকৈ ছাৰৰ জানে বা ভাল বন্ধু হয় আগৰে বিবৰুৱাৰ বা তেওঁ বিবিয়ান আছিলে তেনেকৈ আৰু ছাৰকো লৈ গ'ল সেইদিনাখন 8টা বজাত গৈছোঁ গৈ কিবা GMC ল'ৰা কেইটামানৰ ইণ্টাৰভিউ চলি আছিলে চলি থাকোঁতে সেনেকৈ মানে ভালেখিনি টাইম বহিছোঁ আমি তাতে দাদাৰ লগত মানে ৰাতি 11:45 মান তাতে হৈছে এইটো সিটো আৰু ধেমালি ফূৰ্তি কিবা কিবি ক'ত যাব কেনেকৈ যাব নেক্সট ছিংগাপুৰৰ কথা কৈছে তাৰপিছত আগৰ সেই ছাৰহঁতৰ লগত কিবা কিবি সেইবিলাক আড্ডা মৰা কথাবিলাক সেইবিলাক হাঁহি ধেমালি ফূৰ্তি আৰু মানে দাদাক মই খুব ৰেয়াৰ দেখোঁ মানে নাহাহে মানুহজনে খুব ৰেয়াৰ হাঁহে আৰু খুব মানে বেছি খুব মানে গম্ভীৰ টাইপত থাকে আৰু সেইদিনাখন কিন্তু খুব হাঁহিছে মানুহজনে আমাৰ বছৰ কথাবিলাক শুনি পেলাই আমাৰ বছ আৰু অলপমান সেনেকুৱা নহয় ছাৰ অলপ ধেমেলীয়া টাইপৰ কথাবিলাক কয় তেওঁ কৈছে আৰু বা মোক কৈছে চাদাম কিন্তু বেলেগ বস্তু আছে দেই বুম স্মাৰ্ট আছে নেক্সট টাইম তহঁত দুয়োটাকে মই চিনেমাত ল'ম তহঁত দুয়োটাই মোৰ চিনেমাত কাম কৰিব লাগিব আপোনাৰ কথা কৈছে মোক কৈছে ছাৰকো ক'লে আমি মানে আৰু দাদাই কৈছে যেতিয়া আমাৰ অসমৰ এজন ইমান দিগ্গজ মানুহ যাক নামেই পৰিচয় অসমখন তেওঁৰ কাৰণেই পৰিচয় বুলি ক'লে ভুল নহয় চাহপাত এইফালে গড়কেইটা আৰু আমাৰ জুবিন দা বুলি ক'লে অসমখন চিনাকি তো সেই অনুপাতে চাব গ'লে মানে মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা মই যে সেনেকুৱা এজন মানুহৰ চুলি কাটিব পাৰিছোঁ আজি অতদিনে ধৰি চুলি কাটো দাদা আজি বহুত বছৰ বা আজি 3 বছৰমানৰ পৰা দাদা মই চুলি কাটো আগতে ক'ত কাটিছিলে নাজানো ৰিচেণ্ট খপকৈ এটা ফোন আহিছে আমাৰ বছৰ তাত মোক ফোন মাৰি কৈছে জুবিন গাৰ্গ আহি আছে আমাৰ মানে চেলুন মানে একদম চব মানে একদম হেৰি হৈ গৈছে আৰু পাগল হৈ গৈছে আৰু সেইদিনাখন চেলুনৰ মানে পৰিৱেশটোৱে বেলেগ হৈ গৈছে আহিছে এনেকৈ দাদা প্ৰায় ইয়াতে আহি থাকে আমাৰ ৰেগুলাৰ কাষ্টমাৰ যিহেতু